Hello everyone, welcome to my another video. আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া মই স্কুল গৈ থকা সময়ত এটামান ক্লিপ লৈ থৈছিলোঁ। সেয়াই আজি এটা নতুন সিৰিজ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আমাৰ অসমীয়া স্বৰবৰ্ণখনৰ সৈতে জোৰ থকাকৈ কিছুমান সাথৰ, যেনে অৰে কিছুমান সাথৰ, আৰে কিছুমান সাথৰ। যিহেতু আমাৰ বৰ্তমান সময়ত সাথৰ প্ৰায় কোৱা মেলা এইবোৰত অলপ কমি গৈছে, গতিকে মই অলপ প্ৰয়াস কৰিছোঁ যাতে ৰিলছ বা এনেকুৱা ধৰণৰ ভিডিঅ'ৰ মাজতে কিছুমানে বা যিসকলে মোৰ ভিডিঅ' চায় তাৰ পৰা সাথৰ কিছু কথা গম পাব। যিহেতু সাথৰ শুনিবলৈ বা ক'বলৈ বৰ সুন্দৰ, তেনেহ'লে বলক আজি সাথৰ প্ৰথম আখৰ, যিহেতু স্বৰবৰ্ণৰ প্ৰথম ফলা অৰে আমি আৰম্ভ কৰোঁ। অসম দেশৰ বিষম কথা, কি পাতটো গোটা। এই সাথৰটোৰ উত্তৰ হ'ল পিঁয়াজ। গতিকে এনেকুৱা ধৰণৰ সাথৰৰ চিৰিজবোৰ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।